ভাবি চাওক, এটা সৰু ৰাজ্য, সৈন্য কম, অস্ত্ৰ শস্ত্ৰ সীমিত, তথাপিও সেই ৰাজ্যৰ সাহসী সেনাই মোগল সাম্ৰাজ্যৰ বিশাল সৈন্যবাহিনীৰ সন্মুখীন হ'বলৈ সাজু হৈছিল। সময় আছিল 1671 আৰু যুদ্ধৰ মঞ্চ আছিল ব্ৰহ্মপুত্ৰ নদীৰ পাৰ। এই হৈছে শৰাইঘাটৰ যুদ্ধ, এটা যুদ্ধ য'ত এজন মানুহৰ সাহস আৰু বুদ্ধিৰে অসম্ভৱ কথাক সম্ভৱ কৰি দেখুৱাইছিল। তেওঁ আছিল লাচিত বৰফুকন। নমস্কাৰ, মই মেহেৰুল। আপোনালোক সকলোকে আজি এইটো ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি আমি জানিম কেনেদৰে তেওঁ নিজৰ কৌশল আৰু সাহসেৰে মোগলসকলক প্ৰত্যাহ্বান জনাইছিল আৰু পৰাস্ত কৰিছিল। ভিডিঅ'টো শেষলৈকে চাই থাকক। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এয়া 17শ শতিকাৰ শেষৰ ফালে মোগল সাম্ৰাজ্য সম্ৰাট ঔৰংজেবৰ অধীনত ভাৰতৰ বিশাল ভূখণ্ড জয় কৰিছিল। তেওঁলোকৰ দৃষ্টি আছিল এতিয়া অসমৰ ওপৰত, য'ত সম্পদেৰে ভৰা ব্ৰহ্মপুত্ৰ উপত্যকা আছে আৰু য'ত শাসন কৰিছিল আহোম ৰাজবংশই, যি 1228 চনৰ পৰা সাহস আৰু দৃঢ়তাৰে শাসন কৰিছিল। শৰাইঘাটৰ আগতে আহোম আৰু মোগলৰ মাজত বহুবাৰ সংঘৰ্ষ হৈছিল। 1663 চনত মোগলে আহোমক ঘিলাজাৰী ঘাটৰ সন্ধিত ভৰি দি গুৱাহাটী দখল কৰিছিল। কিন্তু আহোমসকল তেওঁলোকৰ প্ৰভাৱশালী সেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত প্ৰতিশোধ ল'বলৈ সাজু হৈছিল আৰু এটা ঐতিহাসিক সংঘৰ্ষৰ মঞ্চ তৈয়াৰ হৈছিল। মোগলসকলৰ নেতৃত্বত আছিল ৰজা ৰামসিংহ, বিখ্যাত মিৰ্জা ৰজা জয়সিংহৰ পুত্ৰ। তেওঁলোকৰ সৈন্যবাহিনী আছিল বিশাল, 18,000 অশ্বাৰোহী, 30,000 পদাতিক, 15,000 ধনুৰ্ধাৰী, 5,000 বন্দুকধাৰী, 1,000তকৈ অধিক কামান আৰু এটা শক্তিশালী নৌসেনা। ইয়াৰ বিপৰীতে আহোমৰ সৈন্যৰ সংখ্যা আছিল অতি কম, কিন্তু তেওঁলোকৰ এটা গোপন অস্ত্ৰ আছিল লাচিত বৰফুকনৰ প্ৰতিভা। আহকচোন তেওঁ কেনেকৈ জয়ী হ'ল আমি জানিবলৈ প্ৰয়াস কৰোঁ। লাচিত বৰফুকন কেৱল এজন সেনাপতিয়ে নাছিল, তেওঁ আছিল এজন কৌশলৰ মাষ্টাৰ, যিয়ে প্ৰতিটো সুযোগৰ সদ্য ব্যৱহাৰ জানিছিল। তেওঁৰ 5টা উজ্জ্বল কৌশলৰ জৰিয়তে তেওঁ মোগলক পৰাস্ত কৰিলে। প্ৰথমতে লাচিত বৰফুকনে যুদ্ধক্ষেত্ৰ হিচাপে গুৱাহাটীক বাছি লৈছিল। ইয়াৰ পাহাৰীয়া ভূখণ্ডই মোগলৰ অশ্বাৰোহী বাহিনীৰ গতিবিধি সীমিত কৰিছিল, যি আছিল তেওঁলোকৰ এক শক্তিশালী অস্ত্ৰ। শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ প্ৰস্থ মাত্ৰ 1 কিলোমিটাৰ, যি নৌ যুদ্ধৰ বাবে আদৰ্শ। লাচিতে মাটিৰ বান্ধ নিৰ্মাণ কৰি মোগলৰ স্থলপথৰ অগ্ৰগতি বন্ধ কৰিছিল, যাৰ ফলত তেওঁলোকে তেওঁলোকৰ নৌসেনাৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হৈছিল। এয়া যেন এটা সিংহক নদীত সাঁতুৰিবলৈ বাধ্য কৰোৱাৰ নিচিনা। লাচিতে তেওঁৰ মুখ্য কাৰ্যালয় স্থাপন কৰিছিল আন্ধাৰুবালিত, কামাখ্যা আৰু শুক্লেশ্বৰ পাহাৰৰ মাজত এটা কৌশলগত স্থানত। তেওঁ যুদ্ধ পৰিষদৰ পৰিকল্পনা এটা হাতপুথিত লিপিবদ্ধ কৰিছিল, যাতে তেওঁৰ সৈন্যবাহিনী সকলোৰে বাবে প্ৰস্তুত থাকে। তাৰ পিছত লাচিতে তেওঁৰ বুদ্ধিৰ জৰিয়তে মোগলক ফান্দত পেলাইছিল। তেওঁ এটা কৌশলগত পাশ্চাত্যপসৰণৰ আয়োজন কৰিছিল, যাতে মোগলে ভাবে তেওঁলোকে জিকিছে। ৰাতি তেওঁৰ সৈন্যই কলগছৰ কাণ্ডত মছাল জ্বলাই এটা বিশাল সৈন্যৰ মায়া সৃষ্টি কৰিছিল। 6 দিন ধৰি এই প্ৰবঞ্চনাই মোগলক ছাৰ পিছত দৌৰাই ফুৰিছিল আৰু লাচিতে তেওঁৰ সৈন্যক মোগলৰ কামানৰ পৰিসৰৰ বাহিৰত স্থান দিছিল। লাচিতে কেৱল তৰোৱালৰ যুদ্ধ কৰা নাছিল, তেওঁ মনৰ যুদ্ধও কৰিছিল। তেওঁ সময় লাভৰ বাবে ভুৱা আলোচনা চলাইছিল আৰু মোগলক বিভ্ৰান্ত কৰিছিল। তেওঁ বন্দী মোগল জেনেৰেল ফিৰোজ খানক মুকলি কৰি ভুল বাৰ্তা প্ৰেৰণ কৰিছিল। যেতিয়া ৰামসিংহই তেওঁৰ সৈন্যৰ সংখ্যা দেখুৱাবলৈ আফুগুটিৰ মোনা পঠাইছিল, লাচিতে এটা বালিৰ নলীৰে উত্তৰ দিছিল, যি আহোমৰ অটুট ঐক্যৰ প্ৰতীক আছিল। তেওঁ গুৰিলা কৌশলো ব্যৱহাৰ কৰিছিল, যেনে সৈন্যক ব্ৰাহ্মণৰ বেশত সজাই ৰাজপুত সৈন্যসকলক দ্বিধাৰ সৃষ্টি কৰা,
কাৰণ তেওঁলোকে পবিত্ৰ লোকৰ সৈতে যুঁজিবলৈ কুণ্ঠিত হৈছিল। বৰষুণৰ সময়ত আকস্মিক আক্ৰমণে মোগলক আৰু অধিক বিচলিত কৰিছিল। লাচিতে তেওঁলোকৰ ভয় আৰু সন্দেহৰ সৈতে খেলিছিল। প্ৰকৃত খেল পৰিৱৰ্তনকাৰী আছিল নৌযুদ্ধ। আহোমৰ যুদ্ধ নাও, যাক বছাৰী বুলি কোৱা হৈছিল, সৰু আৰু দ্ৰুত আছিল। ব্ৰহ্মপুত্ৰৰ সংকীৰ্ণ অংশৰ বাবে নিখুঁত। অমৰাজুলিত এটা গুৰুত্বপূৰ্ণ মুহূৰ্তত আহোম নৌসেনাই মোগলৰ যুদ্ধ জাহাজ ধ্বংস কৰি তেওঁলোকৰ নৌ অধিনায়ক মুন্নাৱাৰ খানক হত্যা কৰিছিল আৰু প্ৰায় ৪,০০০ মোগল সৈন্যৰ ক্ষতি হৈছিল। লাচিতে নদীখনক মোগলৰ নৌসেনাৰ কবৰস্থানলৈ পৰিণত কৰিছিল। ইয়াতেই লাচিতৰ কিংবদন্তি উজ্জ্বলভাৱে প্ৰকাশ পাইছে। গুৰুতৰভাৱে অসুস্থ হোৱাৰ পিছতো লাচিতে তেওঁৰ শয্যা ত্যাগ কৰি সৈন্যসকলক নিজে নেতৃত্ব প্ৰদান কৰিছিল। তেওঁৰ নাৱৰ দলযুক্ত এটা দুঃসাহসিক আক্ৰমণৰ সমন্বয় কৰিছিল। মোগলক সন্মুখ আৰু পিছফালৰ পৰা আঘাত কৰিছিল। তেওঁৰ উপস্থিতিয়ে আহোম সৈন্যক উৎসাহিত কৰিছিল। নদীখন মানুহ আৰু যুদ্ধ জাহাজেৰে ভৰাই তুলিছিল। ৰাজা ৰামসিংহই নিজেই কৈছিল, এজন ব্যক্তিয়ে সমগ্ৰ সৈন্য বাহিনীক নেতৃত্ব দিছে। মই ৰামসিংহ নিজে থাকিও কোনো দুৰ্বলতা বিচাৰি পোৱা নাই। এয়াই লাচিতৰ নেতৃত্বৰ শক্তি। শৰাইঘাটৰ যুদ্ধ এটা ডাঙৰ সংঘৰ্ষ নাছিল, বৰং কেইবাটাও তীব্ৰ যুদ্ধৰ ধাৰাবাহিকতা আছিল। মোগলে এটা বিশাল নৌ আক্ৰমণ আৰম্ভ কৰিছিল, কিন্তু লাচিতৰ ৰক্ষণ ব্যৱস্থাই তাক প্ৰতিহত কৰিছিল। অমৰাজুলিত নিৰ্ণায়ক মুহূৰ্তত আহোম নৌসেনাই মোগলক চূৰ্ণ কৰি মানস নদীৰ সিপাৰলৈ পলুৱাই পঠাইছিল। শেষত মোগলৰ মনোবল ভাঙি পৰিছিল। তেওঁলোকৰ নৌসেনা ধ্বংস হৈছিল আৰু গুৱাহাটী আহোমৰ হাতলৈ ঘূৰি আহিছিল। এই জয়ে কেৱল অসমক ৰক্ষা কৰা নাছিল, ই উত্তৰ পূৰ্বাঞ্চলত মোগলৰ সম্প্ৰসাৰণ বন্ধ কৰিছিল। ১৬৮২ চনত ইটাখুলিৰ যুদ্ধৰ পিছত গুৱাহাটী আৰু আশে-পাশে অঞ্চলৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰিছিল। দুৰ্ভাগ্যজনকভাৱে লাচিতে ১৬৭২ চনত মৃত্যুবৰণ কৰিছিল, কিন্তু তেওঁৰ উত্তৰাধিকাৰ এতিয়াও জীয়াই আছে আৰু চিৰকাল জীয়াই থাকিব। আজি লাচিত বৰফুকন এজন ৰাষ্ট্ৰীয় নায়ক। ১৯৯৯ চনৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ শ্ৰেষ্ঠ কেডেটক লাচিত বৰফুকন সোণৰ পদক প্ৰদান কৰা হয়। তেওঁৰ কাহিনীয়ে আমাক মনত পেলায় যে কৌশল, সাহস আৰু ঐক্যৰে যিকোনো প্ৰতিকূলতা জয় কৰিব পাৰি। শৰাইঘাটৰ যুদ্ধ কেৱল অতীত কাহিনী নহয়, ই আজিৰ বাবেও নেতৃত্ব আৰু স্থিতিস্থাপকতাৰ পাঠ। জীৱন বা কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'লে লাচিতৰ কৌশল, পৰিৱেশৰ সদ্য ব্যৱহাৰ, প্ৰতিদ্বন্দ্বীক চতুৰতাৰে পৰাস্ত কৰা আৰু কেতিয়াও হাৰ নমনা সদায় প্ৰাসংগিক। এই আছিল শৰাইঘাটৰ যুদ্ধ আৰু লাচিত বৰফুকনৰ অসাধাৰণ প্ৰতিভাৰ কাহিনী। তেওঁৰ কৌশলৰ বিষয়ে আপুনি কি ভাবে? কমেণ্টত জনাওক। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ। জয় আই অসম।